আপুনি ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰ পৰা আহিছোঁ। ইয়ালৈ ৰায়মনালৈকে আহিছোঁ আমি। আমাৰ এক প্ৰচেষ্টা হেৰিটেজ অন হুইলছ, আমাৰ যিটো যাত্ৰা হেৰিটেজ অন হুইলছ, আমি চাইকেলেৰে আমাৰ হেৰিটেজ ছাইটছ যিবিলাক অসমৰ হেৰিটেজ ছাইটছ শদিয়াৰ পৰা ধুবুৰীলৈকে আছে, তাক পৰিদৰ্শন কৰাৰ আমি এক চেষ্টা লৈছিলোঁ। চাইক্লিং জোনৰ আমাৰ 4 বছৰ বৰ্ষপূৰ্তি উপলক্ষে আমি এই প্ৰচেষ্টাটো লৈছিলোঁ আৰু আৰম্ভ কৰিছিলোঁ আমি 5 তাৰিখে। আৰু তাৰপিছত আহি আছোঁ এতিয়া 3 দিন হ'ল। আমি আজি ৰায়মনালৈ যাম, তাৰ পৰা আমি কোকৰাঝাৰ যাম। আপুনি কি ডিপাৰ্টমেণ্টত আছে? মই প্ৰফেশ্যনেলি মই এজন কেমেৰামেন, চিনেমেটোগ্ৰাফাৰ, আৰু এখেত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। ব্যৱসায় বিজনেছমেন ইজ বেচিকেলি। গুৱাহাটীৰ পৰা কেতিয়া ওলাইছিলে? আমি গুৱাহাটীৰ পৰা 5 তাৰিখে ওলালোঁ। তাৰপিছত 6 তাৰিখ আমি 5 তাৰিখে আমি গোৱালপাৰালৈ আহিলোঁ। তাৰপিছত 6 তাৰিখে আমি ধুবুৰীলৈ গ'লোগৈ। তাৰপিছত ধুবুৰীৰ পৰা 7 তাৰিখে আমি গোসাইগাঁৱত ৰ'লোঁ। এতিয়া আমি কোকৰাঝাৰ যাম আজি 8 তাৰিখে।